হেল্ল' ফ্ৰেণ্ডছ, ভালে আছেনে? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো বৰ্তমান ভালে আছে। আজি বহুত বেছি ঠাণ্ডা পৰিছে, একদম এনেকুৱা লাগিছে যেন একো কাম নকৰিম, কাপোৰৰ মাজতে সোমাই থাকিম। কিন্তু নহয়, ৰাতিপুৱা উঠিলোঁ, ছোৱালীক গৈ কলেজত থ'লোঁ, আহি তাৰপিছত গা চা ধুই মানে বাকী কামখিনি আজৰি, কিন্তু বিচনা এয়া ঠিক কৰিবলৈ বাকী আছে। কাপোৰ দেখি মানে আকৌ কাপোৰৰ ভিতৰতে সোমাই লৈছোঁ। সঁচাকৈ আজি বহুত বেছি অলপ ঠাণ্ডা লাগিছে। আজি ভাবিলোঁ মই আপোনালোকৰ ভ্লগ এটা দিওঁ। বহুত দিন দিয়া নাই ভ্লগ, কিন্তু ৰেচিপি বাৰু দি আছোঁ সৰু সুৰাকৈ, আৰু নহয় জানো। ভাবিলোঁ ভ্লগটোকে দিওঁ, আৰু আজি দিনটোত অলপ ওলায়ো যাম ভাবিছোঁ, এনেই আৰু বাচ্চাকেইটাৰ লগত। তাৰপিছত পাৰিলে ৰেচিপি এটা দিম আৰু, যদি টাইমটো মিলে আৰু দেই, যদি সময়টো ধুনীয়াকৈ যদি মেকআপ কৰিব পাৰোঁ আৰু তেতিয়া আৰু আপোনালোকৰ ৰেচিপি এটা দি দিম। আৰু যদি নোৱাৰোঁ তেতিয়া আৰু বেলেগ এদিন দিম। আজি অকল ভ্লগটোকে, ডেইলি ভ্লগ কি কৰোঁ আৰু আজি মই আপোনালোকে সেইটোকে দেখুৱাই দেখিম, আৰু মোৰ ফেমিলিটোৰ তাকে মাজতে অলপ অলপ আহি থাকিব আৰু। ঠিক আছে, তেন্তে আহক এতিয়া। প্ৰথমে মই পিছে বিচনাখন ঠিক কৰি লওঁ। দেখিছে গোটেই ব্লেংকেটে ভৰা, মানে গোটেই অৱস্থা নাই। এতিয়া ঠিক কৰিবতো লাগিব আৰু নহয় জানো, আৰু এইখিনিতো কাম আমাৰ মাইকী মানুহৰ এটা ৰুটিন, আৰু যিমানেই হওক বিচনা ঠিক কৰিবই লাগিব। আৰু ঠিক আছে, তেন্তে মই এতিয়া বিচনা ঠিক কৰি লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। এয়া মই পালোহি এতিয়া, ছোৱালী কলেজ ল'ব আহিছোঁ। গাড়ীত নেদেখালোঁ আৰু, আহি জাষ্ট এতিয়া নামিছোঁ। তাই ছুটি হ'ব, তাৰপিছত ইয়াতে এতিয়া ৰওঁ অলপ দিন, তাৰপিছতে তাইক লৈ আকৌ ঘৰলৈ গৈ আছোঁ আৰু। ঠিক আছে, এয়া কলেজ ছুটি হৈ গ'ল, ছোৱালীক ল'লোঁ। এইজনী কোনফালে হাই কৰি দিয়ে বোলে, এইফালে 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 এইটো চাইডে। এয়া হৈ গ'ল, এতিয়া ঘৰলৈ যাম। তাৰপিছত আকৌ বাকী কাম বহুতে আছে, এতিয়া গৈ কামখিনি কৰি লওঁ, অলপ অলপ দেখুৱাই থাকিম বাৰু আপোনালোকক। হা কি স্মাইল। আমি পালোহি আহি, মানে ই যোৱা নাছিল, মানে মই গৈছিলোঁ বাৰু। তথাপিও মানে ইয়াক ভাবিলোঁ তুমিও ওলোৱা আকৌ আজি। চাম ভালকৈ ৰিক্সাখন ওলোৱাই নাই, এইবোলে ৰ'দৰ পোহৰত নহয় জানো। আজি আমি ওলাই যাম, মানে আমাৰ তুলতুল যাব। আৰু ককাইক মই ভিডিঅ' কৰি থকা দেখি অৰ্জুন ইয়াৰ পৰা তাৰ নিজৰ ৰুমলৈ দৌৰ মাৰিলে। তাৰমানে কি হয়, সি কেতিয়াও ভ্লগত নোলায়, আৰু মানে সি ফটো মাৰি বেয়া পায়, সি মানে বেয়াই পায়, মানে কেমেৰা আগত সি কেতিয়াও এইবোৰ বস্তু ভাল নাপায়। কিন্তু আমাৰ তুলতুল ন বেটা পূৰা পাৰফেক্ট আছে। তাৰপিছত সি মানে ভাল পায়, আৰু আমি দুয়োটাতো পূৰা মস্তি কৰোঁ, হয় নাই বাৰু কোৱাচোন? আমি দুটা পূৰা মস্তি কৰি থাকোঁ। ঠিক আছে, তেন্তে আহি পালোঁ এতিয়া, ছোৱালীক খাবলৈ দিওঁ আৰু তাৰপিছত খানা চানা বনাই থাকিম আৰু। আজি মানে খাবলৈ যামতো, তাৰো খুব ফূৰ্তি লাগি আছে, মানে হোটেল যাম আৰু কিমান ভাল লাগি আছে তাৰ। ঠিক আছে, বাকীখিনি মই আপোনালোকক লাহে লাহে চব দেখুৱাই থাকিম। এয়া চাওক, ওলকবি একেবাৰে ঘৰৰ হয়, কিন্তু নিজৰ ঘৰৰ নহয় আৰু, যদিও মানে ঘৰুৱাই হয়। এয়া ওলকবি কাটি আছে বৈ, তাৰপিছত আৰু চিকেন আছে একেলগে। এতিয়া এইখিনি বৈ বনাব, তাৰপিছত মই লাল চাহ একাপ খাওঁ বুলি ভাবিছোঁ। এয়া লাল চাহ একাপ বনাই আছোঁ, ইমান ঠাণ্ডা পৰিছে নহয় জানো। এয়া চাওক, একদম গৰম গৰম লাল চাহ একাপ লৈছোঁ, এতিয়া খাম বহি গুৰৰ লগত। তাৰপিছত বাকীখিনি কাম কৰি থাকিম। মোক হাঁহিছে মামাই দেখি পিনে, এইফালে চুকত ৰৈ আছে, এইফালে মোক দেখি পিনে চাই চাই হাঁহি আছে। ঠিক আছে, তাতে চাহকাপ মই খাই লওঁ। আপোনালোকক কৈছিলোঁ যে ওলকবি বনাইছে বুলি। এয়া চাওক, একেবাৰে মছলা চছলা দিয়া নাই, চিম্পুল খাম। আৰু ইয়াত দালি পাতি দিছোঁ। চাওক, দেখিছে মই গছতে শুকান কৰিছোঁ। এইয়া চাওক, ইমান ধুনীয়া ধুনীয়া, খাবলৈ বহুত টেষ্টি হয় দেখিছে। কিন্তু ইয়াতে মানে গছতে মই শুকান হ'বলৈ দিছোঁ। তাৰপিছত এইটো এটা জলকীয়া লাগিছে, বহুত টেষ্টি। আৰু আপোনালোকক যে মই যে কওঁ বইলত দিওঁ যে, এই পাতটো চাওক, মই এই পাতটোৰ নামটোৱে নাজানো, আপোনালোকে কোনোবাই জানে যদি জনাবচোন এই পাতটোৰ নামটো দেই। আমাৰ দগীকেইটা বহুত ডাঙৰ হৈ গ'ল ন। আপোনালোকক মই এবাৰ দেখাইছিলোঁ, তেতিয়া সৰু সৰু আছিলে। এতিয়া সিহঁতি মোৰ ওপৰত জাপ মাৰি যায়, মোক একদম ধৰি সেই দুইটাই মানে শেষ কৰি পেলাব। মই নোৱাৰোঁ সিহঁতৰ ওচৰত, বহুত মানে ইমান ওখ নহয়। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই এইফালে হাই কোৱা, এইফালে। সিহঁতকেইটা খাব দিব লাগে, খাবলৈ দিলে খুব ভাল পায়, বিস্কিট এইবোৰ দিলে। বাই কেতিয়াবা কেতিয়াবা এনেকৈ আহোঁ আৰু সিহঁতৰ ওচৰত। দেখিছে মানুহ আহিছে, আহিছে, বাই বাই। মানুহ দেখিলেই সিহঁতি ভোকে,
আচলতে আলহী আহিছিলে ওলাই গ'ল যে এতিয়া দেখিছে নাই কোনো আহিব নোৱাৰে সিহঁতক মানে সিহঁতি মানে পালে খাই পেলাওঁ নিচিনা কৰে জানেনে কিন্তু ঘৰুৱা মানুহখিনিক চবকে চিনি পায় কাকো একো নকৰে কিন্তু বেলেগ কোনোবা যদি আহে নহয় মেকুৰী এটা আহিলেও সিহঁতি মানে এৰি নিদিয়ে মানে এনেকুৱা বাই বাই ঠিক আছে আকৌ এতিয়া যাওঁ ভিতৰলৈ গৈ মেলি এতিয়া খানাটো কি আছে চাওঁগৈ খাই মেলি আৰু আপোনালোকক আৰু বাকীখিনি দেখুৱাম আৰু দেই ভিতৰলৈ আহিলোঁ ভিতৰত আহি দেখিছোঁ যে এয়া চাম জিলমিল কি কয় যে এইটো এতিয়া বনাম এইখিনি আকৌ আৰু এইখিনি মানে কি বনালে কি হ'ব এইখিনি এতিয়া প্ৰথমে মানে চাফ চিকুণ কৰি ল'ব লাগিব এতিয়া দালি চিটি মাৰিলে আৰু এইখিনি এতিয়া চব্জিখিনি এই মানে ওলকবিখিনিতো দেখিলে আপোনালোকে বৈ বনালে এতিয়া জিলিমিলিখিনি মই বনাম এতিয়া কিন্তু এইখিনিতো চাফা কৰিব লাগিব নহয় জানো ঠিক আছে এইখিনি মই চাফা কৰি লওঁ তেন্তে এয়া ভাত পানী খাই আজৰি হ'লোঁ দেই এতিয়া অলপ বাহিৰলৈ ওলাই আহিছোঁ তাৰপিছতে এয়া চাব দেই মোৰ ছোৱালী চাওক পুৰা মানে ভিডিঅ' কৰিছে আচলতে আজি সোনকালে ছুটি দিলে কলেজ বহুত দিনৰ পাছত ভিডিঅ' কৰি আছো ন কালি কৰিছিলোঁ কালি এক্সাম এটা আছিলে কালি শেষ হৈ গ'ল তাৰপিছত অকণমান এনজয় কৰিবলৈ পায় মানে বেছি আজিকালি ইমান সময় নিমিলে টাইম নিমিলে পঢ়ি থাকোঁ কিন্তু সময়টো সঁচা কথা ক'বলৈ গ'লে আগৰ নিচিনা নহয় অকণমান পঢ়াত অকণমান নহয় বহুতখিনিয়ে মানে ছায়েন্স বুলিও বাৰু হয় মানে ইয়াত মানে অলপ বেছিকৈ অলপ এক্সট্ৰা পঢ়িব লগা হৈছে আৰু যি কি নহওক এতিয়া অকণমান খ্ৰীষ্টমাছটো সেইকাৰণে আৰু ভাল লাগিছে মনটো যাম ন মাম্মী আমি আৰু আজি ওলাই যাম বুলি প্লেনিং কৰিছোঁ আচলতে খ্ৰীষ্টমাছ বুলিও ঠিক নহয় দেই মানে এনেই আৰু ওলাই যাম আৰু এনেই আৰু মানে বাচ্ছাটো মানে সি ভাল পায় যে ভাল পায় সৰু বাচ্ছা ন সিহঁতে কি জানে অঁ কালি সি গিফ্ট দিছে সিহঁতৰ কাৰণে এতিয়া মানে মই গিফ্ট দিব লাগে বোলে পেহীয়ে গিফ্ট দিব লাগে বাইকে দিব লাগে অঁ তাৰ কাৰণে সিহঁতে কিনিবগৈ লাগিব সেইবোৰে মানে আজি প্লেনিং কৰিছোঁ আৰু তাই সেইকাৰণে ৰেডি হৈছে মানে ইমান ধুনীয়াকৈ ভিডিঅ' বনাই দিছে আজিকো নবনাও নাই কোৱা আজি তাইক মানে মই ভিডিঅ' কৰি দিছোঁ ময়ো কৰি দিওঁ কেতিয়াবা মাম্মীয়ে কৰে দেই কেতিয়াবা বেছিভাগ মানে মাম্মীয়ে কৰি দিয়ে কিন্তু মাম্মীৰ যেতিয়া টাইম নাথাকে তেতিয়া আৰু আজিকালি মই এডিটিঙো কৰোঁ হয় নাই নিজে আজিকালি ভিডিঅ' মাম্মীয়ে এডিটিং কৰে দেই লাষ্ট মই পৰ্ক ৰেচিপিটো এডিটিং কৰিছিলোঁ পৰ্কটো তুমি কৰি দিছিলা বাকী মানে কি মই আজিকালি মানে যেনে তেনে যি পাৰোঁ কৰোঁ আৰু ইমান ভালকৈ পৰাগৈ নাই তথাপি চেষ্টা কৰিছোঁ আৰু ঠিক আছে তেন্তে এতিয়া মই তাইক ভিডিঅ'টো কৰিব আছে কৰি লওঁ আৰু যেতিয়া ৰেডি হ'ম আকৌ দেখুৱাম আপোনালোকক দেই ওলাইছোঁ ওলাওঁতে ৰাতিয়ে হৈ গৈছে গধূলিয়ে হৈ গ'ল আৰু আজিকালি পিছে দিন ছুটি যে আচলতে সেইকাৰণে সোনকালে আন্ধাৰো হৈ যায় বাৰু তাৰপিছত সেয়া ওলাইছোঁ পানী চানী লৈ ওলাইছোঁ একেবাৰে ঠিক আছে এতিয়া গাড়ীত বহোঁ তেন্তে এয়া আমি চহাম পালোঁহি বহুত মানুহ হৈছে আজি এয়া মাস্ক লৈছে বৌয়ে চাব দে আপোনালোকক এনেই দেখুৱাইছোঁ মানুহ আজি বহুত চব নিজক লৈ বিজি আছে আৰু কিছুমানে চিনেমা চাব আহিছে আমি বাৰু খাব আহিছোঁ আৰু অলপ শ্বপিঙো কৰিম আৰু মাস্ক লৈছে বৌয়ে লৈ আছে মাস্ক এয়া কাপোৰ এটা পচন্দ কৰিলোঁ কুৰ্তি এটা লৈ লৈছোঁ তাৰপিছত আৰু চাই আছোঁ কেনেকুৱা হয় ছোৱালীও কিবা কিবি চাইছে সেই সৰু সুৰাকৈ অলপ শ্বপিংটো কৰি লওঁ আৰু তাই নিছে পিন্ধিবলৈ সেয়া গৈছে ঠিক আছে দেখুৱাম বাৰু তাই কি ল'লে দেই এয়া আমি আহি পাই গ'লোঁ ৰেষ্টুৰেণ্ট আৰু এতিয়া আমি পূৰা লেকচাৰ দিছোঁ দুইজনীয়ে আৰু এতিয়া আমি আৰু অৰ্ডাৰ দিব লাগিব যে সেইবোৰে দুইজনীয়ে ডিছকাছ কৰি আছিলোঁ আৰু কি দিম এয়া চব বৌ অৰ্জুন তুলতুল আমি পূৰা এতিয়া কথা পাতি আছোঁ কি অৰ্ডাৰ দিওঁ ঠিক আছে চাই থাকক আপোনালোক এয়া চাওক চিকেন অৰ্ডাৰ দিছিলোঁ বহুত টেষ্টি হৈছে খাবলৈ আৰু এয়া হৈছে বাটাৰ নান পনীৰ বহুত ভাল লাগিলে খাই এতিয়া আমি বজাৰৰ পৰা আহি পালোঁহি আৰু বহুত মানে কিমান ভিৰ হৈছিলে ন আজি বহুত বেছি ভিৰ হৈছিলে সেইকাৰণে মই মানে কি হ'ল মোৰ মোবাইলটোৱে নুলিয়ালোঁ আজি গিফ্ট পালে আৰু এইটো আৰু সঁচা কথা ক'বলৈ কাৰণে ইয়াৰ কাৰণে আমি ওলাই গ'লোঁ তাত খালোঁ আৰু তাৰপিছত এতিয়া বহুতে মানে গোটেই বজাৰখন ইমানেই মানুহ নহয় ইফালে সিফালে কিবা ভাগৰ লাগি আহিলে তাৰপিছত এতিয়া আৰু ঘৰত সেই ভাত বনাইছোঁ চিম্পুল আৰু ভাত বনাই খাম তাৰপিছত ৰেচিপিটো আজি নবনাওঁ আৰু কাইলৈ বনাম কাইলৈ ইয়াতে এড কৰি দিম আৰু লগতে দেই ঠিক আছে তেন্তে আজিলৈ গুড নাইট আৰু কাইলৈ মৰ্ণিং কৰি ৰেচিপিটো দি মোৰ ব্লগটো সামৰণি মাৰিম ঠিক আছে এতিয়ালৈ বাই বাই গুড নাইট
হেল্ল' গাইজ, আজি আকৌ এতিয়া মোবাইলটো ল'লোঁ কাৰণ এয়াৰ মোৰ যিটো ভিডিঅ' বনাই আছোঁ আধা 25ৰ আৰু আধা 27, তাৰমানে মই 25 তাৰিখে আধা বনাই থৈছোঁ আৰু এতিয়াৰ পৰা আজি 27 তাৰিখ, এতিয়াৰ পৰা আকৌ এই 27 তাৰিখৰ ভিডিঅ'ত দেখিব। কিন্তু বেছি মই দীঘল নকৰোঁ কাৰণ 25 তাৰিখৰখিনি অলপতো আছেই আৰু এতিয়া বৰ্তমান মই অকল জাষ্ট ৰেচিপিটো দি ভিডিঅ'টো আপলোড কৰি দিম কাৰণ বহুত দীঘল হৈ যাব আৰু আপোনালোকেও আমনি পাব নহয় জানো চাই ঠিক আছে। তেন্তে এতিয়া মই কামখিনি কৰি লওঁ কাৰণ মৰ্ণিং হৈ আছে, এতিয়া মৰ্ণিঙততো বহুতেই কাম থাকে, সেইকাৰণে কামখিনি কৰি তাৰপিছত লগে লগে মই এটা ৰেচিপি বনাম আৰু খামো মানে দুপৰীয়া চাহৰ লগত, তেতিয়া ৰেচিপিটো আপোনালোককো দি দিম আৰু আপোনালোকে চাব। ঠিক আছে, তেন্তে এতিয়া মই কাম কৰি লওঁ তাৰপিছত ৰেচিপি বনাম। এতিয়া চাওক, আপোনালোকক মই একেবাৰে সৰু চিম্পুল ৰেচিপি এটা দেখুৱাম বুলি কৈছিলোঁ যে এয়া কেঁচা মটৰ লৈছোঁ অলপ, তাৰপিছত এয়া হৈছে পিঁয়াজ ডাঙৰ ডাঙৰ দুটা কাটি লৈছোঁ, এয়া ধনিয়া সৰু সৰুকৈ কাটি লৈছোঁ আৰু জলকীয়া, তাৰপিছত এয়া হৈছে ৰিফাইন তেল আৰু এয়া হৈছে আদা সৰু সৰুকৈ কাটি লৈছোঁ, তাৰপিছত এয়া হৈছে নহৰু আৰু এয়া কি গম পাইছেনে আপোনালোকে, এয়া হৈছে চিৰা। তাৰমানে ইয়াৰ লগত একেলগতে মই মিক্সিত দুইখিনি মানে বেলেগ বেলেগকৈ মই গুড়ি কৰিম, এইখিনি অলপ লৈ ল'ম আৰু এইখিনি চিৰাখিনি অলপকৈ আকৌ এইখিনি এক্সট্ৰাকৈ মই গুড়ি কৰিম। তাৰপিছত আপোনালোকক মই মটৰ মানে পকৰা কেনেকৈ বনাওঁ মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক, মই মিক্সিত পেষ্ট কৰি ল'লোঁ যে আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ। এইখিনি হৈছে মটৰ আৰু এইখিনি হৈছে চিৰাখিনি, একদম পূৰা মিহি নকৰিলেও হ'ব। এয়া চাওক, ঠিক আছে। এতিয়া মই বনাওঁ তেন্তে বাকীখিনি। এয়া চাওক, এতিয়া এইখিনি মটৰখিনিৰ লগত মই এই চিৰাখিনিও দি দিছোঁ এইখিনি, তাৰপিছত ইয়াত এয়া সৰু সৰুকৈ কাটি থৈছিলোঁ যে নহৰুখিনি দি দিছোঁ আৰু এয়া আদাখিনিও দি দিছোঁ, গোটেইখিনি একেলগে মিক্স কৰি ল'ম। তাৰপিছত এয়া চাওক, চিলি ফ্লেক্স এনেকৈ কিনিবলৈ পোৱা যায় বটলত, আপোনালোকে ইয়াৰো অলপ দি দিব, অলপ আৰু নিজৰ পৰিমাণত দিব। তাৰপিছত অলপ এয়া চাওক চাট মছলা পাউডাৰ, তাৰো অলপ দি দিব, বেছি নহয়, সেইটো নিজৰ এটা পৰিমাণত আপোনালোকে যিমানখিনি মটৰ বা চিৰা ল'ব আধা চামুচমান দি দিলে হৈ যাব দেই। তাৰপিছত এয়া চাওক, সৰু সৰুকৈ কাটি থৈছিলোঁ ধনিয়া, এয়া ধনিয়া দি দিব আৰু এয়া পিঁয়াজ, তাৰপিছত এয়া হৈছে জলকীয়া, আৰু জলকীয়া যদি আপোনালোকে বেছি খাই ভাল পায়, মানে জ্বলাটো যদি আপোনালোকে খাব পাৰে জ্বলা বেছিকৈ দিব। মই বেছি খাব নোৱাৰোঁ বা আমাৰ ঘৰত বাচ্চাকেইটাই নোৱাৰে কাৰণে বেছি মই জ্বলা দিয়া নাই। ঠিক আছে, তাৰপিছত এইখিনি প্ৰথমে মিহলাই লওঁ, তাৰপিছতে দিম নিমখ আৰু এতিয়া এইখিনি পৰিমাণত আপোনালোকে নিমখ দিব। মই আধা চামুচ দিছোঁ আৰু অলপ দি দিছোঁ দেই, এয়াও আপোনালোকে নিজৰ পৰিমাণ অনুসৰি দিব আৰু এইখিনি এতিয়া আপোনালোকে ভালকৈ মিহলাই ল'ব। এতিয়া চাওক, এয়া কেৰাহী পাতিলোঁ আৰু গৰম হৈ গ'ল আৰু এতিয়া মই ইয়াত দি দিম ৰিফাইন তেল, এয়া, আৰু এইখিনি অকণমান সময় গৰম হৈ লওক, 2 মিনিটমান সময় মই এনেকৈ গেছটো অলপ গৰম হ'বৰ কাৰণে ৰাখি থৈছোঁ। আৰু এয়া চাওক, তেলখিনি গৰম হৈ গ'ল আৰু এতিয়া মই ইয়াত এটা এটা কৰি দি দিছোঁ। আৰু আপোনালোকে এটা কাম কৰিব, ইয়াত ময়দা দিব, ময়দা দিলে বহুত বেছিয়ে ভাল হয় খাবলৈ, জানেনে। মই এতিয়া দিয়া নাই মানে, কিন্তু আপোনালোকে ময়দা দি দিব, তেতিয়া বেছি ভাল হ'ব আৰু মানে পকৰাটো পূৰা মানে এটা মচমচি এটা হ'ব আৰু খাবলৈও খুব টেষ্টি হয়। ঠিক আছে, তেন্তে আপোনালোকে চাই থাককচোন, মই এনেকৈ এতিয়া এইকেইটা ফ্ৰাই কৰি লওঁ, ৰঙচুৱা কৰি লওঁ, লাহে লাহে চাই থাকক আপোনালোকে দেই। এয়া চাওক, গ্ৰীণৰ পৰা ৰঙচুৱা হ'বলৈ ধৰিছে, তাৰমানে এইখিনি সিজিলে আৰু পকৰাখিনি, আৰু এতিয়া এটা এটাকৈ আপোনালোকে এইখিনি কাঢ়ি দিব। এয়া মই কাঢ়ি দিছোঁ আৰু আপোনালোকক একেবাৰে মই গোটেইখিনিটা বনাইহে আপোনালোকক মই ধুনীয়াকৈ প্লেটত সজাই দেখুৱাম দেই। এয়া চাওক, মই দেখুৱালোঁ আপোনালোকক, একেবাৰে সহজ উপায়েৰে আপোনালোকক দেখুৱাইছোঁ আৰু মই লগতে চিৰা দিছিলোঁ নহয়। আপোনালোকে যদি চিৰা নাথাকে আপোনালোকে ময়দাও দিব পাৰিব, কাৰণ মানে মটৰখিনি আচলতে গোট খাবলৈ এনেকৈ সেইকাৰণে দিয়া হয়, চিৰা নহ'লে ময়দা। আপোনালোকে ময়দা দিও বনাব পাৰিব, মই কিন্তু চিৰা দিছোঁ, ময়দা দিলেও টেষ্টি হয় খাবলৈ। ঠিক আছে, আপোনালোকে এনেকৈ বনাই খাই চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।